Hello everyone আৰু good evening ৰাতিপুৱাৰ পৰা ভিডিওটো কৰিম কে আজি একেবাৰে সময় পোৱা নাই আৰু মই আজি কৈছিলো যে মোৰ এক্সিডেন্টৰ কাৰণটো কি আপোনালোকৰ আগত জনাম বুলি ভাবিছিলো কেনেকৈ এক্সিডেন্ট হ'ল আৰু একচুয়ালি এইটো ভিডিও কৰাৰ মোটিভটো এটোৱে যে মই যেটো মোৰ থাৰ্ড ডে উইথ মাই ব্ৰকেন হ্যান্ড বুলি ভিডিও আছিল তো মই ডিলিট কৰি দিব লগা হ'ল কপিৰাইট লাগি গ'ল হেতু কাৰণে গতিকে মই ভাবিছো যে এইটো ভিডিও কৰি আপোনালোকক জনাই দিও যে মই মোৰ কেনেকৈ এক্সিডেন্ট হৈছিল গতিকে বলক ষ্টাৰ্ট কৰি দিও Actually, আমি আহিছিলো মাহঁতৰ ঘৰলে মাৰ অকণ গাটো অকমান মানে কষ্ট হৈ আছিল মা আৰু আমাৰ বজাৰৰ দুটামান কৰিব লগা আছিল এটো কাৰণে আমি 12:15 মানত ঘৰৰ পৰা ওলাই আহিছিলো দুপৰীয়া 12:15 মান হৈছিল তেনেকুৱা সময়তে ঘৰৰ পৰা ওলাই আহিছিলো আৰু আহি আমি বজাৰ কৰিলো কৰি মেলি লৈ আহি পাও মানে আপুনি কি বুলি কম বিশ্বনাথ চাৰিআলি জুনে বিশ্বনাথ চাৰিআলি আছে তেওঁলোকে গম পাব দিল্লী বজাৰ পাৰ হৈ পেলাই আমাৰ মানে দিল্লী বজাৰ পাৰ হৈ পেলাই যিখন জায়গা পুলিশ পইণ্ট পাম আৰু তেনেকুৱা তাৰ আগে কি হ'ল খুব ভিৰ আছিল জায়গাখন খুব ভিৰ হৈ আছিল তো আমি আৰু ৰ'দো দি আছিল খুব ৰ'দ দি থকা কাৰণে আৰু আমি ঘৰলৈহে যাম গতিকে আমি বজাৰ পাতিও কৰি হৈ গ'ল হেতু কাৰণে আমি ভাবিলো কি লাহে যাওঁ লাহে আহি থাকোতে মোৰ ইমান মানে মানুহৰ ভিৰ হেতু কাৰণে আমি পুৰা লাহে গৈ আছো গৈ থাকোতে বাইকত আছিলো মিষ্টাৰৰ লগত আহিছিলো আৰু বাইকত আহি থাকোতে এজনে আমাক ইমান জোৰে ক্ৰছ কৰি গুচি গ'ল মানে তেওঁ বাইকতে আছিল ইমান জোৰে ক্ৰছ কৰি গৈছে আৰু আমাৰ আগত আছিল এজন বৃদ্ধ ব্যক্তি তেওঁ ৰাস্তা পাৰ হৈ আছিল আৰু তেওঁৰ কাষেদি বাইকখন যেতিয়া পাৰ হৈ গ'ল তেওঁ থৰক বৰক হৈ গ'ল তেওঁ চাইকেলত আছিল আৰু তেওঁ পৰি গ'ল আমাৰ সন্মুখতে পৰি যোৱাৰ লগে আমাৰ মোৰ মিষ্টাৰে ব্ৰেক মাৰিব লগা হ'ল ব্ৰেক মাৰি দিওঁতে পাছফালে আছিল এখন ই-ৰিক্সা আৰু ই-ৰিক্সাখনে আমাক খুন্দিয়াই দিলে হেতু কাৰণে দুইজন পৰি গ'লো মই আগতে পৰিলো বাৰু আৰু পৰি যাওঁতে মোৰ সোঁ হাতৰ ভেজাটো মোৰ গোটেই গাৰ ভেজাটো সোঁ হাতটোতে পৰিলে আৰু লগে সোঁ হাতটোৰ মানে কিলাকুটিটোৰ হাড়ডাল দুডাল হাড় থাকে নহয় দুডাল হাড় এডাল ইফালৰ পৰা মানে এডাল হাড় ইয়াত আহি পাই গ'লহি এফালে আহি গ'ল ডিসপ্লেসড হৈ গ'ল তাৰ কাৰণে হেতুৱে ঘটনাটো আৰু লগে আমি এখন নাৰ্সিং হোম পালো কিন্তু তাতো ডক্টৰ নাছিলে আৰু এনাস্থেচিয়া দিয়া ডক্টৰজনো নাছিলে সেই গতিকে আমি তেজপুৰ পাবলগীয়া হ'ল তেজপুৰ টাইমছত গ'লো ডক্টৰ সত্যজিৎ বৰা ছাৰে জইনটো ঠিক কৰি দিলে কি বুলি কম একো আইডিয়া পোৱা নাই ভাষা ওলোৱা নাই আৰু হেতুৱে কাহিনীটো তেনেকৈ এক্সিডেন্ট হৈছিল আসলতে এনেকুৱা সময়ত মানে এটাই অনুৰোধ যিসকলে বাইক স্পীডত চলায় বা গাড়ী স্পীডত চলায় তেওঁলোকে মানে নিজৰ কথাটো ভাবি চাবই লগতে আনৰ কথাও ভাবি চাব যাতে তেওঁলোকৰ কাৰণে বেলেগৰ ক্ষতি নহয় আৰু আমাৰ একেবাৰে ভুল নাছিলে সেইদিনাখন আমি একদম লাহে গৈ আহি আছিলোঁ ঘৰলৈ আমি একদম মানে বহুত স্লোলি গৈ আছিলোঁ কাৰণ ৰ'দো বহুত আছিলে হেতুৱে কাৰণটো বাৰু নাজানো আৰু কিমানখিনি শুনি ভাল পালে বেয়া পালে কিন্তু মই ভাবিলো যে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ হেতু কাৰণে শ্বেয়াৰ কৰি দিলো বাৰু কাইলৈ এইটো ভিডিও যাব আৰু লগতে মোৰ আজি পথাৰলৈ গ'লো সেইখিনিও দেখুৱাম বেলেগ এটা ভিডিওত হেতু শ্বেয়াৰ কৰিম হেতু চাব ঠিক আছে আজিৰ ভিডিওটো ইমানতে সামৰো যদি আজিৰ ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব থ্যাংক ইউ বাই